তপন দাদা ইমান টাইম হৈ গ'ল ঋতুৰাজ ক'ত ঋতুৰাজ ক'ত বা গ'ল শুই আছে চাগে ফোন কৰিব ঋতুৰাজ দাদা গৈ আছোঁ মই গৈ আছোঁ পাম কেতিয়া আজি মানে মোৰ অলপ দেৰি হৈ গ'ল ডিউটিলৈ অহা এতিয়া তপন দাই ফোন কৰি আছে অভিজিত দাই ফোন কৰি আছে মই তেওঁলোকক গৈ পেলাই মিছাকৈ কাহিনী এটা বনাই ক'মগৈ আপোনালোকে মনে মনে শুনি থাকিব হা গুড মৰ্ণিং এই মোৰ আজি ডাঙৰ প্ৰব্লেম এটা হ'ল গুড আফটাৰনুন হ'ব নেকি বাবু চাম চৰি মানে আজি কাহিনী এটা ডাঙৰ কাহিনী এটা মানে গোটেই দিনটো এনেকৈ গুচি গ'ল নেকি মই আপোনালোকক কৈ আছোঁ ৰ'ব দাদা মানে আজি ডাঙৰ প্ৰব্লেম এটা হ'ল সেইটো কাৰণে দেৰি হৈ গ'ল আপুনি আজি এবচেণ্ট নলগাব মোৰ আজি অকণমান দেৰি হৈ গ'ল মানে প্ৰব্লেম এটা হ'ল এই ৰাস্তাত আহি থাকোঁতে আপোনাৰ ডাঙৰ এক্সিডেণ্ট এটা হ'ল হাতী এটাই পৰুৱা এটা বাইক লৈ আহি আছিলে দুয়োটাই গৈ এখন ট্ৰাকত খুন্দা মাৰি দিলে হাতীটো মৰি থাকিলে পৰুৱাটো নমৰিলে ঠিক আছে বাৰু তোমাৰ কাহিনী মই বিশ্বাস কৰিলোঁ হাতীটো ইমান ডাঙৰ জন্তু এটা সি মৰি গ'ল পৰুৱাটোকে নমৰিল কাৰণ পৰুৱাটোৱে হেলমেট পিন্ধি আছিলে ন